Side dia, love side dia. Side dia, side. Oh, side. Yo. Kita nanti. Side dia. লবলে আকৌ পৰীক্ষা দিব লাগিব নহয় মই তেতিয়াহে ৰিজাল্ট পাম আমি পিছে পাম বাৰু তোমাৰ পাৰিটো মই কিয় পাৰিম কৈছে দেখোন পৰীক্ষা দিয়াই নাই আৰু ৰিজাল্ট ক'ৰ পৰা পাবা আমাৰ লগত পাৰ্টি খাবলৈ হ'লে চানা এইবিলাক খালে হ'ব খাবা এইবোৰ মই নাখাওঁ দেই এইবোৰ ছোৱালীয়ে খোৱা বস্তুহে মই এটা বেলেগ বস্তু খাই লওঁ তোমালোকে পইচা দিলে হ'ব তোমালোকে কি খোৱা ক'ত খোৱা আমি জনা আছে ভালদৰে হয় নেকি তেতিয়াহ'লে আৰু ভাল কথা দিয়া পইচা দিয়া এজনীয়ে 100 কৰি 300 দিলে হ'ব 300 হৈ যাব মোক দিয়া বঢ়িয়া থেংক ইউ গৈ থাকোঁ দেই বাৰু বাই আমিতো আগলৈ আছো আমি কেনেকৈ কৰিম মোক ক'লা যে নমস্কাৰ
মই আৰু বেছি দিন জীয়াই নাথাকো ইয়াত ঘৰত থৈ আহিব বোলা হেৰি দে ঘৰ গৈ এইটো মোৰ মোবাইল মোক পইচা দে না মোক গাছ খাবলৈ পইচা দে না মোক পইচা দে না মোক গাছ খাবলৈ পইচা দে না কি কৰি আছা বাৰু ঘৰত থৈ আহিব বোলা গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা 10জন ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ হেৰা শুনিছানে দেখিছানে বাতৰি শিৰোনাম মোৰ ল'ৰাটোক লৈ বহুত চিন্তা হৈছে বুজিছানে তাৰ যে কি হ'ব একমাত্ৰ ল'ৰা বুলি তাক বহুত মৰম কৰিছিলোঁ সি আমাৰ মৰমবোৰ নুবুজিলে দেখিছানে তাক লৈ আমি বহুত সপোন দেখিছিলোঁ কিন্তু সি আমাৰ কথা এবাৰো তাক আমি জোখতকৈ বেছি মৰম দিলোঁ বুজিছা জোখতকৈ বেছি মৰম দিলোঁ অ বাৰ্তা হেৰা চোৱাচোন কোনোবা আহিছে দীপু তোৰ কি হৈছে দীপু কি হ'ল ইয়াৰ কি হৈছে দীপু তোৰ কি হৈছে দীপু তোৰ কি হৈছে ইয়াৰ কি হৈছে দীপু তোৰ কি হৈছে কি হ'ল বৰ্তা বমা ই বৰ ডাঙৰ কাম এটা কৰিছে ই তিনিআলি মূৰত ড্ৰাগছ চাই পৰি আছিল আমি বাৰু উঠাই দিছো তাক তোক এইবোৰ কথা শুনিবলৈকে মই ইমান মৰম কৰি ডাঙৰ কৰিছিলো ইমান মৰমৰ মূল্যতে আজি মোক এয়া দিছ তোক দিয়া নাই কি টকা পইচা সকলো তোকে দি দিছো তথাপিও তই নুবুজ তই দীপু তই মা দেউতাৰ কথা এবাৰ ভাবিব পাৰিলিহেঁতেন দীপু তই কিন্তু এবাৰো নেভাবিলি নাই নুবুজাবা তাক তাৰ বুজা শক্তি কেতিয়াবাই হেৰাই গৈছে তাক মাক দেউতাক কাকো নালাগে তাক টকা লাগে ড্ৰাগছ লাগে তোক দিয়া নাই কি আমি তোৰ কাৰণে মোৰ মান সন্মান সকলো শেষ হৈ গৈছে সমাজত ওলাব নোৱাৰা হৈছো তোৰ কাৰণে মই তথাপিও তই নুবুজ আমি তোৰ বন্ধু তোৰ ভালটো ভাবো আৰু কিমান বন্ধু তোৰ পৰা আঁতৰি গৈছে এবাৰ ভাবিছা কিমান আত্মীয় তোৰ পৰা আঁতৰি গৈছে তই এবাৰ ভাবি চাচোন দীপু এতিয়াও বহুত সময় আছে দীপু তই সলনি কৰ তই নিজক সলনি কৰ আৰু যদি তই নিজক সলনি কৰিব নোৱাৰ আমিও কিন্তু নাথাকো তোৰ লগত আৰু তই মোৰ কথাও শুনি ল আজি শেষ কথা মোৰ তই যদি এতিয়াই সলনি নহৱ তোৰ পৰা মই সকলো সম্পৰ্ক শেষ কৰি আঁতৰি যাম তই ভাল হ'ব পাৰিবিনে দীপু তই ভাল হ'ব পাৰিবিনে দীপু তই চাচোন মাহঁতে বোলে কিমান দুখ পাইছে তই এবাৰ মা দেউতাৰ কথা ভাব এবাৰ আমাৰ কথা ভাবচোন দীপু তই সলনি হ দীপু তই সলনি হ'বই লাগিব দীপু তই সলনি হ'ব পাৰিবই লাগিব দীপু, তই তই সলনি হ'বই লাগিব মই সলনি হ'ম মা মই তোমালোকৰ মনত বহুত দুখ দিলো আৰু কেতিয়াও দুখ নিদো দেউতা এবাৰ মোৰ পালে চোৱাচোন চোৱা মই কাণত ধৰি কৈছো আজিৰ পৰা ড্ৰাগছ মই কেতিয়াও নাখাওঁ তহঁতে দেউতাক বুজাচোন মোৰ কাৰণে মোৰ মা দেউতা সকলোৱে সন্মান হানি হৈছে এইখন ঘৰলৈ কোনো নহা হ'ল কেৱল মোৰ বাবে ওচৰ চুবুৰীয়া মিতিৰ কুটুম কোনোৱে নাহে কিন্তু চা আজি মই সকলোৱে সন্মুখত কৈছো মই আৰু কেতিয়াও ড্ৰাগছ নাখাওঁ মই সঁচাকে কৈছো কাণত ধৰি কৈছো
মই আৰু ড্ৰাগছ কেতিয়াও নাখাম মোৰ জীৱনটোৱে ড্ৰাগছে শেষ কৰি পেলালে সঁচাকে মোৰ এই জীৱনটো ড্ৰাগছে শেষ কৰি পেলালে দীপু তই পাৰিবি তই পাৰিব লাগিব দীপু তহঁতিয়ে মোৰ প্ৰকৃত বন্ধু যিয়ে মোক মোৰ চকু মেল খালে আজি মোক তহঁতি সহায় কৰিছ বহুত ধন্যবাদ তহঁতক আৰু আপোনালোক সকলোকে কৈছোঁ নিচাজাতীয় দ্ৰব্য বৰ্জন কৰক ড্ৰাগছ সেৱন কৰাৰ পৰা বিৰত থাকক আহক আহক আমি সকলোৱে এখন ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলোঁ এখন ধঁপাতমুক্ত সমাজ আমি গঢ়ি তোলোঁ আহক আমি যদি সকলোৱে একলগ হৈ এই ড্ৰাগছৰ বিৰুদ্ধে এই ধঁপাতৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰোঁ তেতিয়া আমাৰ সমাজখন সঁচাকৈ সুন্দৰ হৈ উঠিব আহক আহক আমি সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁ ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে বেকাৰ পংগ কৰে ড্ৰাগছে বেকাৰ ভংগ কৰে ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে বেকাৰ পংগ কৰে ড্ৰাগছে বেকাৰ ভংগ কৰে ড্ৰাগছ বিৰোধী এই অভিযান ড্ৰাগছ বিৰোধী এই অভিযান সফল কৰক সফল কৰক সফল কৰক সফল কৰক ড্ৰাগছ বিৰোধী এই অভিযান ড্ৰাগছ বিৰোধী এই অভিযান সফল কৰক সফল কৰক সফল কৰক সফল কৰক অসম আৰক্ষীৰ এই অভিযান অসম আৰক্ষীৰ এই অভিযান সফল কৰক সফল কৰক সফল কৰক সফল কৰক ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে ডেকাক পংগু কৰে ড্ৰাগছে বেকাৰ পংগু কৰে ড্ৰাগছে জীৱন ধ্বংস কৰে ড্ৰাগছে জীৱন ধ্বংস কৰে ফালে 50জোপা গছ সকলোকে বিতৰণ কৰিব বিচাৰিছে যাতে আপোনালোকে এই গছজোপাৰ কলেজ প্ৰবোধক ৰুই যাতে ডাঙৰ কৰে আৰু এই স্মৃতি হিচাপে সদায় থাকে আমাৰ মনত মই ছাৰক অনুৰোধ জনাম আপোনাৰ ছাত্ৰ একতা সভাত গছখিনি নিজৰ হাতেৰে কলেজ চৌহদত লগাবাৰ ল'ব আমি দেৰগাঁও সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও কমলদৰ মহাবিদ্যালয় শাখাগত ছাত্ৰ সন্থাৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ দেৰগাঁও অঞ্চলো মাৰাত্মকভাৱে ড্ৰাগছৰ কবলত পৰিছে আমি ছাত্ৰ সংগঠনসমূহে যিমান পাৰো ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাম যাতে আমি তেওঁলোকৰ লগত সদায় সহযোগ কৰি আগবাঢ়ি যাম আমি তেওঁলোককো অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে যিমান ক্ষিপ্ৰতৰভাৱে এই ড্ৰাগছ সমাজৰ পৰা নিপাত কৰিব পাৰে তেওঁলোকে তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখক আৰু এই ক্ষেত্ৰত গোলাঘাট আৰক্ষী যিটো ভূমিকা সেইটো নিতান্ত প্ৰশংসনীয় আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে এখন মহাবিদ্যালয়ৰ বাকৰিতে আমি বাতৰনাট মঞ্চস্থ কৰি আহিছোঁ ৰেগিঙৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে আমি তেনেদৰে জনগণৰ মাজত সচেতনতা আনিবৰ চেষ্টা কৰোঁ আমি মহাবিদ্যালয়ৰ বাকৰিৰ পৰা সমগ্ৰ অসমলৈ সেই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰোঁ আৰু বিশেষ নকওঁ পুনৰবাৰ আমাৰ শ্ৰদ্ধাৰ ADGP ছাৰৰ লগতে আমাৰ শীৰ্ষ আৰক্ষী বিষয়াসকল তথা অসম আৰক্ষীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়টো দেৰগাঁও কমলদৰা মহাবিদ্যালয় জয়টো আৰক্ষী প্ৰশাসন জয় আই অসম
প্ৰশাসনৰ উদ্যোগত সমাজত মাৰাত্মক ব্যাধি হিচাপে চিহ্নিত হোৱা ড্ৰাগছৰ বিৰোধিতা কৰি দেৰগাঁও কমলদৰা মহাবিদ্যালয়ত আজি এক সজাগতামূলক অনুষ্ঠান ৰূপায়ণ কৰা হয় আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল তথা জোনাক সাংস্কৃতিক গোষ্ঠীৰ শিল্পীসকলৰ দ্বাৰা ড্ৰাগছৰ বিৰোধিতা কৰি এখন বাতৰনাট প্ৰদৰ্শন কৰা হয়। আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য এই মাৰাত্মক ব্যাধি বৰবিষ আমাৰ যুৱ প্ৰজন্মই যাতে ব্যৱহাৰ নকৰে, ইয়াৰ পৰা দূৰত থাকক, আমি এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। ধন্যবাদ।